নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা নতুন চাটনিৰ ৰেচিপি। আৰু তাৰ বাবে মই এতিয়া এটা লৈছোঁ কেঁকুৰা, আৰু এই কেঁকুৰাটোনো মই কেনেকৈ চাটনি বনাওঁ তেনেহ'লে আপোনালোকে চাই যাওক। আৰু ইয়াত মই কি কি বস্তু এড কৰোঁ আৰু কেনেকৈ চাটনিখন প্ৰস্তুত কৰোঁ, তেনেহ'লে বলক আজি এই ভিডিঅ'টি আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আজিৰ এই চাটনিখন প্ৰস্তুত কৰিবৰ বাবে আমাক কিছুমান বস্তুৰ প্ৰয়োজন হ'ব, আৰু সেই বস্তুসমূহৰ বাবে এতিয়া মই যাবলৈ ওলাইছোঁ আমাৰ শাকনি বাৰীলৈ। আৰু তেনেহ'লে কি কি বস্তু শাকনি বাৰীৰ পৰা লওঁ তেনেহ'লে বলক আজি এই ভিডিঅ'টি চাই যাওঁ আপোনালোকে। বলক এতিয়া আমি শাকনি বাৰীলৈ যাওঁ। এতিয়া আহি গ'লোঁ শাকনি বাৰীলৈ, আৰু এতিয়া শাকনি বাৰীৰ পৰা আমি এয়া ল'ম মান ধনিয়া, এয়া ল'লোঁ মান ধনিয়া। আৰু এতিয়া এইবোৰ আপোনালোকে দেখিছে মচুন্দৈ, আৰু এই মচুন্দৈ পাতো মই লৈ লৈছোঁ, এইবোৰ আগবোৰ কোমলীয়া। এয়া মচুন্দৈ, মান ধনিয়া পাত এইবোৰ লৈ লৈছোঁ। আৰু এতিয়া মই ল'ম এয়া পুদিনা। এইবোৰ ছিঙি লৈছোঁ, এইবোৰ ছিঙি ল'লোঁ মচুন্দৈ, মান ধনিয়া, পুদিনা আৰু এইবোৰ লৈছোঁ। আৰু ল'ম এতিয়া আৰু এবিধ কি ল'ম চাওঁ বলক। আৰু এবিধ ল'ম এয়া নৰসিংহ পাত, অলপমান কোমলীয়া আগ চাই লওঁ, কোমলীয়া আছে। আৰু এয়া ধুনীয়াকৈ এতিয়া এইবোৰ চব গোটেইবোৰ ছিঙি লৈছোঁ। এয়া মান ধনিয়া, তাৰপিছত মচুন্দৈ, তাৰপিছত এয়া নৰসিংহ আৰু পুদিনা। আৰু এতিয়া আমাৰ চাটনিখন প্ৰস্তুত কৰিব যাওঁ বলক। চাটনিখন প্ৰস্তুত কৰিব লোৱাৰ আগতে এতিয়া ভালকৈ মই এতিয়া শাকনি বাৰীৰ পৰা অনা এইবোৰ আটাইবোৰ ভালকৈ ইয়াত ধুই ল'ম। আৰু যিহেতু এতিয়া ডাৱৰীয়া বতৰ, বহুতো বোকা লাগি আছে, এতিয়া আটাইবোৰ এইবোৰ ধুনীয়াকৈ ধুই ল'লোঁ, পূৰা বোকাবোৰ আঁতৰাই দিলোঁ। আৰু পোক চোক লাগি আছে নেকি কিবা, এইবোৰ সকলোবোৰ চাই ল'লোঁ। আৰু এতিয়া আমাৰ চাটনিখন প্ৰস্তুত কৰিবৰ বাবে এইবোৰ ৰেডি হৈ গৈছে। আৰু বাকী আদা নহৰু এইবোৰ ৰেডি কৰি ল'ম বলক। এতিয়া আমাৰ আজিৰ এই চাটনিখনৰ বাবে সকলোবোৰ বস্তু যোগাৰ হৈ গ'ল। এয়া মচুন্দৈ পাত, আৰু এয়া মান ধনিয়া, আৰু এয়া কেইফুটামান নহৰু লৈছোঁ, আৰু এয়া মৰাণ আদা এটুকুৰা লৈছোঁ, সৰু সৰুকৈ কাটি লৈছোঁ। আৰু এয়া আছে পুদিনা, আৰু এয়া আছে নৰসিংহ পাত, আৰু এইবোৰো বুঢ়া ঠাৰিবোৰ আঁতৰাই ল'লোঁ মই। তাৰপিছত এতিয়া সৰু কোমলীয়া পাতবোৰ লৈ লৈছোঁ। আৰু এয়া সেইখিনি হৈ গ'ল। এতিয়া বাকী এয়া লৈছোঁ শুকান জলকীয়া 3টা, আৰু এইকেইটাও মই পুৰি ল'ম। আৰু এতিয়া কেঁকুৰাজনী ঠিক কৰি লওঁ। প্ৰথমতে এতিয়া মই এই কেঁকুৰাজনী বাকলি ছটা এৰুৱাই ল'ম। ঠেংকেইটা এৰুৱাই লৈছোঁ এনেকৈ, আৰু ওপৰৰ এই বাকলি ছটা ধুনীয়াকৈ এৰুৱাই ল'ম। এতিয়া এৰুৱালোঁ, এতিয়া ঠেংবোৰ দিম, বাকী এইখিনি এতিয়া পেলাই দিম। এতিয়া এইখিনি প্ৰথমতে, আৰু মই এতিয়া এইখিনি অলপমান গৰম পানী দি ভালকৈ ধুই ল'ম। ভালকৈ ধুই ল'ম। যিহেতু আমাৰ বেছিভাগ গেছতে খানা বনোৱা হয়, সেয়ে যিও এই কেঁকুৰাজনী এতিয়া জুইৰ ব্যৱস্থা নাই, সেয়ে পুৰিবৰ বাবে অসুবিধা, সেয়ে টাৱা এখনকে এতিয়া গেছত গৰম কৰি লৈছোঁ। আৰু এতিয়া এই কেঁকুৰাজনী ইয়াত দি মই এতিয়া পুৰি ল'ম। এনেকৈ কৰি দি দিছোঁ, সকলোবোৰ এনেকৈ এতিয়া দি মই পুৰি ল'ম। এনেকৈ এতিয়া কেঁকুৰাজনী এয়া গুচাই লোৱা কেঁকুৰাজনী দি দিছোঁ, আৰু এয়া ঠেং এইবোৰ দি দিছোঁ। এইখিনি এতিয়া ধুনীয়াকৈ মই ভালদৰে পুৰি ল'ম। আৰু এতিয়া জলকীয়াকেইটাও মই শুকান জলকীয়া 3টা লৈছিলোঁ যিহেতু, আৰু এতিয়া মই জলকীয়াকেইটাও এই ছাইডতে এতিয়া মই পুৰি ল'ম। ভালদৰে সিজিবৰ বাবে মই এতিয়া ইয়াত অলপমান নিমখ ছটিয়াই দিছোঁ। এতিয়া মই ভালদৰে পুৰি লওঁ, আৰু পুৰি লোৱাৰ পিছত আপোনালোকক লগ পাইছোঁ। জলকীয়াকেইটা
এতিয়া পূৰা হৈ গৈছে। সেই মই এতিয়া জলকীয়াকেইটা কাঢ়ি লওঁ আৰু কেঁকুৰাজনী অকণমান সিজিব টাইম লাগিব, সেই নহ'লে জলকীয়াকেইটা বেছিকৈ জ্বলি যাবগৈ। সেই মই এতিয়া জলকীয়াকেইটা কাঢ়ি লওঁ আৰু অলপ কেঁকুৰাজনী সিজাই লওঁ। কেঁকুৰাজনী এতিয়া আমাৰ পূৰা হৈ গ'ল আৰু এতিয়া মই এইখিনি এখন প্লেটত নমাই লওঁ। আৰু এতিয়া এই প্লেটখনত মই কেঁকুৰাখিনি নমাই ল'লোঁ আৰু এতিয়া মই এই কেঁকুৰাজনীৰ কোমল অংশবোৰ এতিয়া বাছি লওঁ। কেঁকুৰাজনীৰ এতিয়া কোমল অংশবোৰ মই এতিয়া ধুনীয়াকৈ এনেকৈ বাছি ল'লোঁ আৰু কোমল সৰু সৰু ঠেংবোৰ আগটো এৰুৱাই দিলোঁ আৰু ডাঙৰ ঠেংবোৰৰ পৰা মাংসবোৰ এৰুৱাই ল'লোঁ। আৰু এতিয়া আমাৰ চাটনিখন প্ৰস্তুত কৰিবৰ বাবে সকলোবোৰ বস্তু ৰেডি হৈ গ'ল। এইফালে এয়া কেঁকুৰা ৰেডি, শুকান জলকীয়া ৰেডি আৰু এয়া এইবোৰ আছে, সেইবোৰ সকলো ৰেডি। আৰু এতিয়া আমাৰ চাটনিখন প্ৰস্তুত কৰোঁ। আজি আমাৰ চাটনিখন প্ৰস্তুত কৰিবৰ বাবে আমাক এয়া মিক্সি বাতি এটা লাগিব আৰু আপোনালোকে ইচ্ছা কৰিলে পটাত বা খুন্দুনাতো খুন্দিব পাৰে। মই এতিয়া যিহেতু সহজ পদ্ধতি ব্যৱহাৰ কৰিম আৰু এয়া মিক্সি বাতি এটা লৈছোঁ আৰু এতিয়া সকলোবোৰ বস্তু ইয়াত মই দি দিম। প্ৰথমতে এয়া দিছোঁ, আদা নহৰুখিনি দি লৈছোঁ আৰু এতিয়া সমানে গোটেই বস্তুখিনি ইয়াত মই দি দিম। আৰু এয়া পদিনাখিনি দি দিছোঁ আৰু এয়া মচুন্দৰী পাতখিনি দি দিছোঁ আৰু এয়া মান ধনিয়া আৰু এয়া নৰসিংহ পাতখিনি দিছোঁ আৰু এতিয়া সেয়া জলকীয়াকেইটা ঠাৰিকেইডাল এৰুৱাই লৈছোঁ আৰু এতিয়া মই ইয়াত জলকীয়াকেইটা ইয়াত দি দিম। সকলোবোৰ দি দিলোঁ আৰু এতিয়া মই ইয়াত কেঁকুৰাখিনি ইয়াত দি দিম আৰু ইয়াত এইবোৰ কেঁকুৰা দি দিলোঁ আৰু এতিয়া মই সোৱাদ অনুসৰি ইয়াত নিমখ দি দিম আৰু মই ইয়াত এতিয়া সোৱাদ অনুসৰি নিমখ দি দিছোঁ আৰু এতিয়া মই এইখিনি গুড়ি কৰিম। আৰু এয়া আমাৰ ধুনীয়াকৈ চাটনিখিনি পিছা হৈ গ'ল। এই চাটনিখিনি এতিয়া মই চিচাৰ পাত্ৰ এটাত উলিয়াই লওঁ। এয়া চিচাৰ পাত্ৰত চাটনিখিনি উলিয়াই ল'লোঁ আৰু এতিয়া মই ইয়াত টেঙা এটুকুৰা লৈছোঁ আৰু ইয়াত টেঙা ইয়াত চেপি দিছোঁ আৰু টেঙাখিনি ভালদৰে মই ইয়াত চাটনি সানি ল'লোঁ। আৰু এতিয়া ডেক'ৰেশ্যনৰ কাৰণে এয়া কুমলীয়া নৰসিংহ পাত এনেকৈ সজাই দিছোঁ। আৰু আজি মোৰ এই চাটনিখন কেনেকুৱা লাগিলে আপোনালোকে জনাব নাপাহৰিব। আৰু মোৰ এয়া চাটনি ৰেডি হৈ গ'ল, কেঁকুৰা চাটনি। এতিয়া খোৱাতে জোৰ আৰু একেবাৰে এতিয়া আমাৰ দুপৰীয়া সাঁজৰ বাবে এয়া আমাৰ কেঁকুৰা চাটনি প্ৰস্তুত হৈ গ'ল। আজি মোৰ চাটনিখন দেখিব কেনেকুৱা লাগিছে আৰু আপোনালোকেও এনেকৈ খায়নে বাৰু কেঁকুৰা চাটনি, মোৰ কমেণ্ট ছেকশ্যনত জনাবলৈ একেবাৰে নাপাহৰিব। যদি আজি মোৰ এই ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি আজি মোৰ ভিডিঅ'টি পোনপ্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটি প্ৰেছ কৰি দিব, যাতে মই দিয়া প্ৰতিটো ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকে লাভ কৰিব। তেনেহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।